নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আমি যোৱাৰ আগৰ ভিডিঅ'ত ৰিজনিংৰ ৱৰ্ড এনালজিৰ ওপৰত আলোচনা কৰিছিলো আজিৰ আমি ৰিজনিংৰ যেটো মিসিং ক্যাৰেক্টাৰ অৰ্থাৎ লুপ্ত সংখ্যা আমি সেই লুপ্ত সংখ্যা কেইটা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আহক কোৱেশ্চন 1 টো চাও প্ৰশ্ন চিত্ৰত কি সংখ্যা বহিব চিনাক্তকৰণ কৰা 4 5 6 3 4 2 5 3 3 23 19 আৰু কুৱেশ্চন মান দিয়া আছে অপচন কেটা আমি চাই লও A 16 B 20 C 21 D 19 দিয়া আছে তো এটো যদি আমি সমাধান কৰিবলৈ অতি সহজ কাৰণ ৰিজনিংৰ কেইটামান লজিক আছে আমি কেইটা লজিক এপ্লাই কৰিব লাগিব ইয়াতে চাও যদি সংখ্যা কেটা গুটি কেটা প্লাস কৰি চাও 23 পাও নেকি আমি চাও 4 প্লাস 3 প্লাস 5 যদি কেটা প্লাস কৰো কিমান হ'ব 4 4 নে 7 7 বছে আমাৰ 12 পালো তো এটো আমাৰ নহয় চাও আমি গুটি কেটা সংখ্যা আকবা পূৰণ কৰি চাও 4 পূৰণ 3 পূৰণ 5 4 গুণ 12 12 5 গুণ 60 তো এটো লজিকও আমাৰ নহয় তো আমি আৰু এটা লজিক এপ্লাই কৰি চাও যদি এই দুটা সংখ্যা 4 5 যদি আমি প্লাস কৰো প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যদি পূৰণ কৰি চাও 4 * 5 নেক্সট মাজৰ সংখ্যাটো যদি আমি প্লাস কৰি চাও 4 5 গুণ 20 23 পালো 23 তো এটো আমাৰ অপচন মিলি আছে নেক্সট তো আমি সমাধান কৰিব চাও 5 * 3 প্লাস 4 এটো যদি চাও আমি 4 3 গুণ 5 3 গুণ 15 15 4 কিমান পালো আমি 19 পালো আমি তেনে নিয়মত কৈ চাও উত্তৰটো পাও নেকি 6 * 3 প্লাস 2 3 গুণ 18 18 দুই 20 আমাৰ 20 অপচন আছে নেকি মানে আছে আমাৰ B20 তো আমাৰ B টো আমাৰ B অপচনটো শুদ্ধ দ্বিতীয় প্ৰশ্নটো আমি আহো ইয়াত দিয়া আছে 7 6 3 45 5 4 6 26 দিয়া আছে 7 3 8 কুৱেশ্চন মাৰ্ক দিয়া আছে ইয়াতে অপচন দিয়া আছে A 24 B 31 C 29 D 26 দিয়া আছে ইয়াতে যদি আমি কৰি চাব বিচাৰো এই তিনটা সংখ্যা আমি কেনেকৈ 45 পালো আমি যদি চাও 7 * 6 প্লাস যদি আমি 3 কৰো চাও 7 গুণ 42 42 3 দিনে কিমান আমাৰ 45 পালো অপচন আমাৰ 45 আছে 45 আছে এটো আমি কৰি চাও তেনেদৰে 5 * 4 প্লাস 6 কৰিছো আমি 26 মানে 20 বিশেষ হয় 26 আমি পালো ইয়াত 26 দিয়া আছে এটো ঠিক হেই একে নিয়মত কৈছো আমি 7 * 3 প্লাস 8 কৈছো আমি 7 3 গুণ 21 21 8 কিমান হল আমাৰ 29 অপচন নম্বৰ 29 আছে নে সি অপচন 29 আছে তা সি অপচনটো আমাৰ শুদ্ধ কৈছে আগৰ যেটো প্ৰশ্ন আমি সমাধান কৰিছিলো দ্বিতীয় প্ৰশ্নটোৰ নিয়ম একেই কিন্তু আমি ইয়াত চিহ্ন যিকেটা আছে সেইটো চিহ্ন বেলেগ আমাৰ দ্বিতীয় প্ৰশ্নৰ চিহ্নটো বেলেগ কিন্তু নিয়মটো আমি মানে নিয়মটো আমাৰ এটাই কাৰণ ইয়াতো আমি কি কৰিছো প্ৰথমে পূৰণ কৰিছো তাৰপিছত প্লাস কৰিছো আমি দ্বিতীয়টো আমি কি কৰিছো পূৰণ কৰিছো আৰু প্লাস কৰিছো 3 নম্বৰ প্ৰশ্নটো আমি আহো 3 নম্বৰ দিয়া আছে 5 4 9 20 3 8 11 24 9 4 13 কুৱেশ্চন মান দিয়া আছে মানে এই ঘৰটোত আমাৰ কি সংখ্যা বহিব অপচন A দিয়া আছে 45 অপচন B দিয়া আছে 35 অপচন C দিয়া আছে 36 আৰু অপচন D দিয়া আছে 42 আমি যদি চাও যে এই সংখ্যাটোৰ আমি 9 বা 20 কেনেকৈ পালো যদি আমি 5 লগত যদি 4 টা প্লাস কৰো তেনে হলে আমি 9 পাই আছো আৰু ঠিক তেনে এই একে সেম সংখ্যাৰ লগত যদি আমি পূৰণ কৰি চাও তেনে হলে আমি 20 পাই আছো তো এইটো সংখ্যাটো আমি পালো ইয়াতো সেম লজিকটো আমি এপ্লাই কৰি চাও 3 লগত যদি আমি প্লাস কৰো 8 আমি কিমান পাম 11 পাম সেম একে আমি পূৰণ পদ্ধতি কৰো 3 পূৰণ যদি আমি 8 কৰো তেনে হলে 3 লগত যদি আমি 8 পূৰণ কৰো কিমান পাম 24 পাম তো আমি এটো পাই আছো ইয়াতো সেম চাও আমি 9 + 4 আমি কিমান পালো 13 পালো আৰু যদি আমি 9 ৰ লগত যদি আমি 4 টো আমি পূৰণ কৰি দিও তেতিয়া হলে কি হ'ব 36 পালো আমাৰ অপচন 36 আছে নে আমি চাও অপচন সি আছে তো অপচন সি টো আমাৰ শুদ্ধ বিকল্প 4 নম্বৰ প্ৰশ্ন দিয়া আছে 7 8 9 20 23 কুৱেশ্চন মান দিয়া আছে A অপচন দিয়া আছে 21 B অপচন দিয়া আছে 22 C অপচন দিয়া আছে 26 আৰু D অপচন দিয়া আছে 24 দিয়া আছে আমি যদি চাও ইয়াতে লজিক এপ্লাই কৰি চাও 7 লগত যদি আমি +1 কৰি দিও আমি 8 পাই আছো 8 ৰ লগত যদি আমি 1 প্লাস কৰি দিও আমি তেনে হলে 9 পাই আছো ঠিক একে লজিকটো যদি আমি এটো সাইডত যদি আমি এপ্লাই কৰো এই ভাগটো যদি এপ্লাই কৰো 20 লগত যদি আমি 3 এটা প্লাস কৰো আমি 23 পালো সেম যদি আকৌ আমি যেনেকে দুটা 1 প্লাস কৰি পাইছিলো আমি ইয়াতো আমি 3 মানে দুটা প্লাস কৰি মানে 23 লগত 3 প্লাস কৰিলে আমি কিমান পালো 26 পালো
আমাৰ এই সংখ্যাটো কি হ'ব লাগে এই ঘৰটোত আমাৰ কি হ'ব লাগে 26 হ'ব লাগে অপচনৰ 26 আছে না নাই 26 আছে অপচন সি এতিয়া আমি চাবলৈ গলে চাওঁ 8 কেনেকে 23 হ'ল 7 কেনেকে 20 হ'ল 9 কি হ'ব পাৰে আমি এইটো অপচন চাব পাৰো হয়তো সেইটো অপচনো আমাৰ সঠিক হ'ব পাৰে আমি আন এটা নিয়ম এইটো কৰি চাওঁ আমি 7 লগত যদি আমি 3 এটা পূৰণ কৰি চাওঁ 3 7 গুণ 21 21 লগত যদি 21 পৰা যদি আমি 1 এটা মাইনাস কৰো তেতিয়াহলে আমি কিমান পাম 20 পাম তো এইটো আমি 20 পাই আছো ঠিক তেনেদৰে আমি 8 পৰা 23 কেনেকে পাম আমি চাই লওঁ 8 লগত যদি আমি 3 এটা পূৰণ কৰো তেনেহলে আমি কিমান পাম 24 পাম 24 পৰা 1 মাইনাস কৰিলে আমি কিমান পাম 23 আমি পাই আছো ইয়াতো সেম যদি 9 যেটো আমি লাইনটো চাওঁ 9 দিকটো যদি চাওঁ 9 লগতো আমি সেম সংখ্যা আমি 3 এটা পূৰণ কৰিলে আমি কিমান পাম 27 পাম আৰু যদি -1 কৰি দিও আমি কিমান পাম 26 পাম তো অপচন আমাৰ 26 আমি আগতো পাইছো আৰু এইটোটো আমি 26 এ পাইছো অৰ্থাৎ অপচন সি টো আমাৰ শুদ্ধ তো আমি যদি দুটাৰ নিয়মত যদি আমি চাব বিচাৰো তেনেহলে ধৰা বন্ধা নিয়ম নাই আমি যদি দুটা নিয়মও যদি আমি এপ্লাই কৰি শুদ্ধটো পাইছো কিন্তু আমাৰ প্ৰপাৰ যেটো হ'ব লাগে প্ৰপাৰ হিচাপে আমি এই নিয়মটো এপ্লাই কৰিব লাগে বা এই নিয়মটো আমাৰ প্ৰযোজ্য হয় মানে ৰিজনিংৰ ক্ষেত্ৰত 5 নম্বৰ প্ৰশ্নলৈ আমি আহো চাও 5 নম্বৰ প্ৰশ্ন কি দি আছে 8 11 17 হৈ আছে 3 7 15 দি আছে 5 10 কুৱেশ্যন মাৰ্কত কি বনিব অপচন দিয়া আছে A 18 B 20 C 19 D 21 দি আছে আমি যদি চাও ইয়াতে এই দুটা যদি আমি যোগ কৰি চাও 8 প্লাস 11 তেতিয়াহলে আমি কিমান পাম 19 পাম তো এইটো নিমিলে আমাৰ এই দুটা যোগ কৰি চাও 3 প্লাস 7 তেতিয়াহলে আমি কিমান পাম 10 পাম তো এই দুটা আমাৰ নহয় এইটো অপচন আমি লব নোৱাৰো তো আমি চাও বেলেগ এটা প্ৰক্ৰিয়া চাও এইটোৰ লগত যদি আমি 3 এটা প্লাস কৰো তেনেহলে আমি 11 পাম আৰু সেই 3 টোকে যদি আমি দুগুণ কৰি দিও মানে 11 লগত যদি আমি দুগুণ 3 টো দুগুণ কৰিলে আমি 6 পাম তো 11 6 কিমান হ'ব আমি 17 আমি 17 পাইছো নেক্সট আমি চাও 3 লগত যদি আমি 4 এটা প্লাস কৰো তেতিয়াহলে আমি কিমান পাম 7 পাম আৰু সেই 4 টোকে যদি আমি দুগুণ কৰি দিও তেতিয়াহলে কিমান পাম আমি 8 পাম 8 খাতে কিমান হ'ব আমাৰ 15 হ'ব তো আমি 15 পাইছো অপচন আমি নেক্সটটো চাও 5 ৰ লগত যদি আমি 5 এটা যদি আমি প্লাস কৰো তেতিয়াহলে আমি 10 পাম আৰু সেই 5 টোকে যদি আমি দুগুণ কৰি দিও আমি কিমান পাম 10 পাম অৰ্থাৎ 10 10 কিমান হ'ব আমাৰ 20 হ'ব অপচনৰ আছে নেকি আমি চাও অপচন বি আছে আমাৰ 20 অৰ্থাৎ 20 অপচনটো আমাৰ বি অপচনটো শুদ্ধ কোন সৌটো চাও 6 নম্বৰ দিয়া আছে 4 16 5 25 6 36 7 কি হ'ব আমি যদি ইয়াত চাও 4 যদি স্কয়াৰ কৰি চাও তেতিয়াহলে আমি কিমান পাম 16 পাম অৰ্থাৎ কি হয় 4 4 গুণ আমাৰ 16 হৈছে এটো যদি চাও আমি 5 যদি স্কয়াৰ কৰো কি হ'ব 5 5 গুণ আমি 25 পাই আছো 25 এটো হৈ আছে 6 টো যদি আমি স্কয়াৰ কৰি চাও 6 স্কয়াৰ মানে 6 6 গুণ কিমান 36 আমি 36 পাই আছো এই 7 টো সেম যদি আমি স্কয়াৰ লও আমি কি পাম গো 7 7 গুণ কি পাম আমি 49 পাম অপচন আমাৰ 49 আছে নেকি অপচন বি আমাৰ 49 অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ আমি প্ৰশ্ন নম্বৰ 7 লৈ আগবাঢ়ো দিয়া আছে 5 6 7 3 4 5 9 10 11 ইয়াতে দিয়া আছে 539 539 345 কেনেকে হ'ল 64 10 460 কেনেকে হ'ল আৰু 7511 কিমান হ'ব কোৱেশ্চন মাৰ্কৰ দিছে অপচন দিয়া আছে A 535 B 577 C 755 D দিয়া আছে 775 দিয়া আছে আমি যদি চাও এই সংখ্যাটো কৰিব লাগে একেটা তিনি ন আমি পূৰণ কৰি চাও 5 3 9 যদি আমি পূৰণ কৰো কিমান হ'ব আমাৰ 5 3 15 15 9 কিমান হ'ব 135 হ'ব তো 135 আমাৰ অপচনৰ নাই তেনে আমি এই বিকল্পটো আমি লব নোৱাৰো নেক্সট আমি চাও যদি আমি প্ৰথম সংখ্যাটো আৰু শেষ সংখ্যাটো যদি আমি পূৰণ কৰি চাও 5 * 9 কিমান পালো আমি 45 পালো তো 45 ৰ আগত যদি আমি 3 টো লগাই দিও তেতিয়াহলে আমি কিমান পাই আছো 345 পাই আছো সংখ্যাটো ঠিক একেদৰে একে লজিকটো চাও আমি 6 ৰ লগত আমি 10 পূৰণ কৰো 6 * 10 পূৰণ কৰিলে আমি কিমান পাম 60 পাম তাৰ আগত আমি কি লগাম 4 টো লগাম মানে মাজৰ সংখ্যাটো আমি আগত বহাই দিম কিমান পালো 460 আমি পাই আছো ঠিক একেদৰে ইয়াত কৰিছো আমি 7 * কি দি আছে আমাৰ 11 দি আছে ইয়াত কৰিলে আমি পূৰণ কিমান পাম আমি 77 পাম মাজৰ সংখ্যাটো কি আছে 5 টো যদি আমি আগত আনো কিমান পাম 577 পাম তো অপচনত আমাৰ 577 আছে নেকি অপচন বি ত আমাৰ 577 আছে অৰ্থাৎ বি অপচনটো আমাৰ শুদ্ধ প্ৰশ্ন নম্বৰ আমি 8 টো চাও ইয়াত 2 বিপৰীত 8 দি আছে 5 বিপৰীত 20 দি আছে 3 বিপৰীত 12 দি আছে আৰু 6 বিপৰীত কি হ'ব ইয়াতে যদি আমি চাবলৈ যাও 2 লগত যদি 4 এটা পূৰণ কৰো তেতিয়াহলে আমি কিমান পাম 8 পাই আছো ঠিক একেদৰে আমি 3 লগত যদি আমি কি কৰো 3 লগত আমি 4 এটা যদি আমি পূৰণ কৰো কিমান পাম 12 পাই আছো আৰু একেদৰে আমি যদি চাও 5 ৰ লগত যদি আমি 4 এটা পূৰণ কৰো আমি কিমান পাম 20 পাই আছো ঠিক যদি আমি 6 ৰ লগত যদি আমি কি কৰো
6 ৰ লগত যদি আমি 4 এটা পূৰণ কৰোঁ আমি 24 পাম তো অপচন আমাৰ 24 আছে জানো তো অপচন সি আমাৰ 24 আছে অপচন সি টো আমাৰ শুদ্ধ হ'ব কিয় কাৰণ প্ৰতিটো সংখ্যাৰ লগত 4 এটা কি হৈ আছে আমাৰ পূৰণ হৈ আছে মিসিং ক্যাৰেক্টাৰ যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আমি হয় আমি হৰণ কৰিব লাগিব নহয় পূৰণ কৰিব লাগিব নহয় যোগ নহয় বিয়োগ নহলে আমি স্কোয়াৰ কৰিব লাগিব নহয় কিউব কৰিব লাগিব আমি এনেদৰে আমি কি কৰিব লাগে মিসিং ক্যাৰেক্টাৰসমূহ সমাধান কৰিব চেষ্টা কৰিব লাগে এবাৰ আমি মোস্ট ইম্পৰ্টেন্ট দুটা প্ৰশ্ন আমি লৈছো সেইকেইটা প্ৰশ্ন প্ৰায় পৰীক্ষাত মানে আহি থকা দেখা পোৱা যায় চাওঁ আমি 9 নম্বৰ প্ৰশ্নটো আমি আগবাঢ়ো 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি দিয়া আছে 18 36 90 13 26 65 15 75 question mark দিয়া আছে A দিয়া আছে 30 অপশন B দিয়া আছে 40 অপশন C দিয়া আছে 45 অপশন D দিয়া আছে 35 তো আমি চাওঁ ইয়াত যদি আমি চাওঁ 18 ৰ পৰা 36 পালো কেনেকে 90 পালো কেনেকে তে দিয়া আছে 18 লগত যদি আমি 2 এটা পূৰণ কৰো আমি কিমান পাম 36 পাম আৰু সেই 18 ৰ লগতে যদি আমি কি কৰো 5 এটা পূৰণ কৰি দিও আমি তেতিয়ালে আমি কিমান পাম আমি 90 পাম ঠিক আছে এটো আমি মিলি গৈছে দ্বিতীয়টো চাওঁ আমি 13 পৰা আমি চাওঁ সেই 13 ৰ লগত যদি আমি সেই 13 ৰ লগত যদি আমি 5 এটা আমি পূৰণ কৰো কিমান পাম আমি 65 পাম আমি এটো চাওঁ ইয়াত 15 ৰ লগত যদি আমি 2 কৰো কিমান পাম আমি 30 পালো ঠিক 15 ৰ লগত যদি আমি কি কৰো 5 এটা সেম সংখ্যা আমি পূৰণ কৰো তে 5 এটা পূৰণ কৰিলে আমি কি পাম 75 পাম তো 15 ৰ লগত পূৰণ কৰি আমি 75 টো আমি পালোৱে এই 15 ৰ লগত আমি কি কৰিলগো আমি 2 এটা কি কৰিলগো পূৰণ কৰিল তেতিয়া আমি কিমান পাম 30 পাম তো অপচন আমাৰ 30 আছে নে চাম তো অপচন এ আমাৰ 30 আছে অপচন এ অপচনটো আমাৰ শুদ্ধ আমি প্ৰশ্ন নং 10 টো চাওঁ 10 দিয়া আছে আমাৰ 3571 মাজত দিয়া আছে 16 3582 মাজত দিয়া আছে 20 7411 3 মাজত দিয়া আছে কোৱেশ্চন মাৰ্ক অৰ্থাৎ অপচন দিয়া আছে আমাৰ A18 B22 C33 D31 দিয়া আছে আমি যদি এটো চাবলৈ যাওঁ এটো সমাধান কৰিবলৈ যাওঁ আমি কেনেকৈ সমাধান কৰিম আমি চাওঁ 3 প্লাস কৰিলো 3 প্লাস 5 কৰিলো 5 প্লাস 7 কৰিলো আৰু যদি প্লাস 1 টো যদি আমি স্কয়াৰ কৰো তেতিয়া আমি চাওঁ 3 পাছে 8 8 কাটে 15 স্কয়াৰ 1 গুণে 1 15 একে কিমান পাম আমি 16 পাম তো আমাৰ 16 অপচনত আছে আমি 16 পাইছো ইয়াত চাওঁ আমি সেম প্ৰক্ৰিয়াৰে 3 যোগ কৰিলো 5 আছে 5 যোগ কৰিলো 8 আছে 8 যোগ কৰিলো আৰু আমি 2 টো আমি স্কয়াৰ কৰিলো আমি চাওঁ 3 পাছে 8 8 এটা 16 মানে 2 স্কয়াৰ মানে 4 16 লগত যদি আমি 4 এটা যোগ কৰি কিমান পাম আমি 20 পাম চাওঁ আমি মাজত 20 আছে না 20 আছে আমাৰ ঠিক একে প্ৰকাৰে আমি এটো চাওঁ 3 নম্বৰটো সমাধান কৰিব চাওঁ 7 প্লাস 4 প্লাস 11 প্লাস 3 স্কয়াৰ 7 11 11 কিমান 22 হল 22 হল 3 স্কয়াৰ মানে কিমান হল প্লাস 9 হল তো আমি চাওঁ 22 লগত আমি 9 যোগ কৰো তেতিয়ালে আমি কিমান পাম 31 পাম তো অপচন আমাৰ 31 আছে নেকি চাওঁ অপচন ডি আমাৰ 31 আছে অপচন ডি টো আমাৰ শুদ্ধ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহত আমি প্ৰথম কেটা আমি কি কৰিলো যোগ কৰিলো শেষত আমি স্কয়াৰ কৰিলো আৰু স্কয়াৰটোক আমি কি কৰিলো আকৌ যোগ কৰি দিলো ঠিক একেদৰে আমি ইয়াতো আমি কি কৰিলো প্ৰথম কেটা আমি যোগ কৰিলো স্কয়াৰ কৰিলো আৰু স্কয়াৰ যেটো সংখ্যা পাওঁ সেই স্কয়াৰ সংখ্যাটোক আমি একেলগে সমানভাৱে আমি যোগ কৰি দিলো এনেদৰে কি কৰিব লাগে আমি এই প্ৰশ্নবিলাকৰ সমাধান কৰা আমি প্ৰয়াস কৰিব লাগে আজি আমি মিসিং ক্যাৰেক্টাৰ 10টা প্ৰশ্ন আমি আলোচনা কৰিলো নেক্সট ভিডিঅ'ত আমি এনেদৰে আমি আন এটা ভাগ আনিবলৈ আমি চেষ্টা কৰিম